বিটিআৰে সোমাব দিব নালাগে কাৰণ তেওঁলোকক আমি য'ত যাব লাগে জাগা দেখুৱাই দিছোঁ গতিকে কোনো মানুহ বিটিআৰত সোমাব নালাগে এভিকশ্যনটো অহাকালি হ'বই কিন্তু মানুহবিলাক নিজে খালী কৰি দিলে আৰু তেওঁলোকক আমি জাগাও দেখুৱাই দিছোঁ ক'ত যাব লাগে স্যার বিটিআৰত ইলেকশন হোৱাৰ সম্ভাৱনা আছে নেকি সেই বিষয়টো আমি সিদ্ধান্ত নলওঁ বিটিআৰৰ বিষয়ে বিটিআৰ প্ৰশাসনে সিদ্ধান্ত লয় স্যার ইউপিপিএলৰ ওপৰত আস্থা হেৰুৱাইছে নেকি আপোনালোকে যেহেতু কিয় আস্থা হেৰুৱাব যোৱাকালিওতো মই প্ৰমোদ বড়োৰ লগত একেলগে মিটিং কৰিছোঁ আমি কাৰো বিপক্ষে নহয় আমি সকলোৰে সপক্ষে যোৱাকালিওতো মই মিটিং কৰিছোঁ এতিয়াওতো ইজি ব্ৰহ্মৰ লগত গৈ মই মিটিং কৰিম গতিকে বিজেপি কাৰো বিপক্ষে নহয় বিজেপি বিটিআৰৰ ৰাইজৰ সপক্ষে আপুনি স্যার কোকৰাঝাৰলৈ অহা সৰ্বাধিক মুখ্যমন্ত্ৰী এই যাত্ৰা আৰু কিমান দিন অব্যাহত থাকিব একদম বিটিআৰ যেতিয়ালৈকে অসমৰ আটাইতকৈ ডেভেলপ অঞ্চল নহয় তেতিয়ালৈকে বিটিআৰত মই আছোঁৱেই আপুনি যিহেতু সাংবাদিক নহয় বাইদেউ লাহেকৈ মই সুধিম আচ্ছা তেতিয়াহ'লে আহক না আপুনি আগত আহক না বাইদেউ কোনে যাব নিদিয়া জাৰ্নেলিষ্টক আচ্ছা এইটো মই একদম অহাবাৰৰ পৰা মই নিজে ফোন কৰি প্ৰথম সুধিম জাৰ্নেলিষ্ট বহিছেনে নাই পানী চাহ পাইছেনে নাই তাৰ পিছতে মই ইয়াত আহিম স্যার বিটিআৰৰ কাউন্সিলৰ তিনিটা সমষ্টি লৈ কি কৰিব বিজেপিয়ে যেটো প্ৰমোদ বড়ো সমষ্টি আৰু গৃহ সমষ্টি চব প্ৰমোদ বড়োৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই হাগ্ৰামা মহিলাৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম নে নাই তাত আমি সিদ্ধান্ত লোৱা নাই এই গোটেই প্ৰতিবেদন অহাৰ পিছতহে আমি সিদ্ধান্ত ল'ম এতিয়ালৈকে আমি কোন সমষ্টিত খেলোঁ ক'তো সিদ্ধান্ত লোৱা নাই মাত্ৰ আমি প্ৰভাৰী পঠিয়াইছোঁ তেওঁলোকে ৰিপৰ্ট দিব আমাক একো নাই মোৰ লগতো চবৰে ভাল মইতো চবৰ লগতে ভাল মোৰ শত্ৰুৰ লগতো ভাল সম্পৰ্ক বজাই ৰাখোঁ যদি কোনোবা বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট নহয় তাৰ বাদে মোৰ চবৰ লগতে ভাল অসমত যিমান মানুহ আছে